বিশ্রাম শেষ হৈ গল মন্ত্ৰীবৰ বিশ্রাম কৰি কৰি বিষয় ভোগ কৰি কৰি প্ৰজাজনক ঠেলি দিলো মই মৃত্যু মুখলৈ কিন্তু এইবাৰ সতৰ্ক মই এই অপৰাধ নবেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীৰ খেতি প্ৰথমে বিনয়েৰে সুধিম দেবেন্দ্ৰ বৃষ্টিপাত কৰিবনে অদিত্য প্ৰয়োজন হলে শিৱৰ সংহাৰ মূৰ্তি ধাৰণ কৰি বাধ্য কৰিম বৃষ্টিপাতৰ বাবে আপুনি যাওক মন্ত্ৰীবৰ মোৰ বৰ্তমানত ভালদৰে পালিব প্ৰজা ভাল মহাৰাজ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা গৈ আছে দখলত অমৰাৱতীৰ হেতু